সৰু সৰু কথাবোৰ উপভোগ কৰক। এদিন বুজিব যে সেইবোৰ ডাঙৰ কথা আছিল। কথাষাৰ কৈছিল বুদ্ধদেৱে। কৰ্মক্ষেত্ৰত কটোৱা প্ৰতিটো দিনেই আপোনাৰ ভৱিষ্যতৰ ভেটি। কথাষাৰ কৈছিল বুদ্ধদেৱে। টকা খেদিবলৈ বন্ধ কৰক আৰু আৱেগ খেদিবলৈ আৰম্ভ কৰক। কথাষাৰ কৈছিল বুদ্ধদেৱে। আপুনি যিমানেই লক্ষ্যত উপনীত নহওক কিয়, আপুনি উচ্চ লক্ষ্য হোৱা উচিত। কথাষাৰ কৈছিল বুদ্ধদেৱে। কৃতজ্ঞতা অনুভৱ কৰা আৰু প্ৰকাশ নকৰাটো উপহাৰ মেৰিয়াই নিদিয়াৰ দৰেই। কথাষাৰ কৈছিল বুদ্ধদেৱে। যদি আপুনি একেটা ভুল বাৰে বাৰে কৰি থাকে, তেনেহ'লে সমস্যা ভুলটো নহয়, সমস্যা হ'ল আপুনি। কথাষাৰ কৈছিল বুদ্ধদেৱে। যিদিনাৰ পৰাই আমি গুৰুত্বপূৰ্ণ কথাবোৰৰ প্ৰতি মৌন হৈ পৰোঁ, সেইদিনাৰ পৰাই আমাৰ জীৱন শেষ হ'বলৈ আৰম্ভ কৰে। কথাষাৰ কৈছিল বুদ্ধদেৱে। সফল হৈছে সৰু সৰু প্ৰচেষ্টাৰ যোগফল। দিনৰ পিছত দিন পুনৰাবৃত্তি। কথাষাৰ কৈছিল বুদ্ধদেৱে। সাধাৰণতে সফলতা সেইসকলৰ বাবেই আহে, যিসকলে ইয়াক বিচাৰিবলৈ অত্যাধিক ব্যস্ত। কথাষাৰ কৈছিল বুদ্ধদেৱে। পৃথিৱীত কোনো মানসিক চাপ নাই, কেৱল মানুহে মানসিক চাপৰ চিন্তা কৰি তাৰ পিছত তাৰ ওপৰত কাম কৰে। কথাষাৰ কৈছিল বুদ্ধদেৱে। আপুনি কোন, কি হ'ব বিচাৰে, তাৰ মাজৰ পাৰ্থক্যটো হ'ল আপুনি কি কৰে। কথাষাৰ কৈছিল বুদ্ধদেৱে। নিজৰ ভয়বোৰ নিজৰ লগতে ৰাখক, কিন্তু নিজৰ সাহসবোৰ আনৰ লগত ভাগ কৰক। কথাষাৰ কৈছিল বুদ্ধদেৱে। বেছিভাগ বাধাই গলি যায় যেতিয়া আপুনি সিদ্ধান্ত লয় যে আপুনি সেইবোৰৰ মাজেৰে সাহসেৰে খোজ কাঢ়িব। কথাষাৰ কৈছিল বুদ্ধদেৱে। আপুনি বিচৰা সকলোবোৰ ভয়ৰ সিটো পাৰে। কথাষাৰ কৈছিল বুদ্ধদেৱে। আপোনাৰ ভৱিষ্যতৰ কল্পনা কৰক, কিন্তু পেঞ্চিলেৰে আঁকক যাতে আপুনি সলনি কৰিব পাৰে। আগৰ পথটো আপুনি বিচৰা ধৰণে দীঘলীয়া হ'ব। ইয়াক এনেদৰে বনাওক যাতে প্ৰতিটো খোজ বিশেষ হয়। কথাষাৰ কৈছিল বুদ্ধদেৱে। মানুহে অনুভৱ কৰা মানসিক চাপৰ বেছিভাগেই বহুত কাম থকাৰ পৰা নহয়, বৰঞ্চ তেওঁলোকে আৰম্ভ কৰা কামটো শেষ নকৰাৰ পৰাহে হয়। কথাষাৰ কৈছিল বুদ্ধদেৱে। আপুনি বিশ্বাস নকৰা ঠাইলৈ যাব নোৱাৰে। কথাষাৰ কৈছিল বুদ্ধদেৱে। অতীতক সলনি কৰি ভৱিষ্যতক নিয়ন্ত্ৰণ কৰাৰ ইচ্ছা ত্যাগ কৰিলে আমি শান্তি পাব পাৰোঁ। কথাষাৰ কৈছিল বুদ্ধদেৱে। আনৰ বিষয়ে আমাক আমনি কৰা কথাবোৰে আমাক নিজকে বুজিবলৈ সহায় কৰিব পাৰে। কথাষাৰ কৈছিল বুদ্ধদেৱে। ব্যৰ্থতাৰ মাজত উৎসাহ হেৰুৱাই নোযোৱাকৈ আগবাঢ়ি যোৱাত সফলতা নিহিত হৈ থাকে। কথাষাৰ কৈছিল বুদ্ধদেৱে। আটাইতকৈ শক্তিশালী বা বুদ্ধিমান জীৱ নহয়, বৰঞ্চ সেইটো জীৱ যিটো পৰিৱৰ্তনৰ প্ৰতি আটাইতকৈ সংবেদনশীল, সেইটোহে জীয়াই থাকে। আপুনি সিদ্ধান্ত ল'ব নোৱাৰে যে আনক কিহে সুখী কৰিব লাগে, আনে সিদ্ধান্ত ল'ব নোৱাৰে যে আপোনাক কিহে সুখী কৰিব লাগে। কথাষাৰ কৈছিল বুদ্ধদেৱে। আন কাৰোবাৰ দৰে হ'ব বিচৰাটোৱেই হৈছে নিজৰ অস্তিত্বক অপমান কৰা। কথাষাৰ কৈছিল বুদ্ধদেৱে।